আই লাভ ইউ জীৱনত প্ৰথমবাৰ এনেকৈ প্লেনত উঠিম সেয়েহে ভাবিলোঁ এটা স্মৃতিয়ে ৰখি ৰাখোঁ ইমান ডাঙৰ কিন্তু ওচৰৰ পৰা ইমান ডাঙৰ কিন্তু দূৰৰ পৰা সৰু দেখি কিন্তু আমি ইয়াতে পেচেঞ্জাৰ ধৰে প্ৰায় 180+। অ'কে আমি এনেকৈ খটখটে উঠি গ'লোঁ। আজি মই খুবেই এক্সাইটেড কাৰণ আজি মই জীৱনত প্ৰথমবাৰ প্লেনত উঠিম আৰু মই প্লেনত উঠিবৰ কাৰণে আহিলোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু ভিতৰত আহিলোঁ আমি এয়াৰপৰ্টৰ ভিতৰত সোমাই কিনে খুবেই ভাল লাগিল আৰু আমাৰ কিবা বৰ্ডিং ছেটিং নে কি আছে তাতে 33 নম্বৰ কাউণ্টাৰত আহিব দিছে আমি 33 নম্বৰ কাউণ্টাৰত গ'লোঁ তাত গোটেইখিনি চেকিং কৰিলে চেকিং কৰাৰ পিছত আমি আহিলোঁ আমাৰ 33 নম্বৰত কিবা কিবি কৰিব দিছে আৰু তাৰপিছত আহিলোঁ আহি কিনে আমি ইফাল সিফাল অলপমান ঘূৰিলোঁ মানে ক'ত কি আছে চালোঁ ইমানেই পৰিষ্কাৰ আৰু ইমানেই সুন্দৰ পৰিৱেশ আৰু তাৰপিছত গ্লাছখনৰে আমি জুমি চালোঁ যে আমাৰ ফ্লাইটখন ক'ত এতিয়ালৈ কিন্তু আমাৰ অহা নাই এইখন হ'ল ভিস্তাৰা নেক্সট ভিস্তাৰাৰ পিছত আছে আমাৰ ইণ্ডিগো আমি মেইন কথাটো হ'ল আমি যাম গুৱাহাটীৰ পৰা বেংগলোৰলৈ আৰু তাত মানে এসপ্তাহমান থাকিম অলৰেডি আমাৰ ইণ্ডিগো আহি গ'ল মানে তাতে জাষ্ট আহিছে লেণ্ড কৰিছে তাৰপিছত মানে কিবা কিবি ভাল কৰি আছে তেল মানে ইন্ধন চিন্ধন ভৰাই আছে তাৰপিছত আমি সোমাব লাগিব এইপিনে এতিয়ালৈ বৰ্তমান লক লগাই আছে তাৰপিছত লকটো খুলি দিয়াৰ পিছত এতিয়া টিকেট চেকিং কৰি আছে আমি লাইনত আছোঁ টোটেলি আমি বৰ্তমান গুৱাহাটীৰ পৰা বেংগলোৰ 3জন যাম সেইকাৰণে আমাৰ ইয়াতে টিকেটবোৰ চেকিং কৰিব এই বাইদেউজনীয়ে অলৰেডি এওঁক চেকিং কৰিছে তাৰপিছত মোক কৰিব মেইন কথা হ'ল আমি এতিয়া এয়াৰবাছত উঠিলোঁ মানে বাছত আমি তিনিওটা বহিলোঁ মানে জীৱনত প্ৰথমবাৰ বহিছোঁ খুবেই ভাল লাগিছে আমি পালোঁ চিটটো শেষৰ ফালে একো নাই যাম গোটেইবিলাক আপোনালোকক দেখুৱাম আৰু বাছৰ ভিতৰতো প্ৰায় আমাৰ অসমৰ মানুহ প্ৰায় বেছিভাগে অসমৰ মানুহ বেংগলোৰলৈ যাব তেনেকৈ আমি এনেকৈ উঠি কিবা কিবি কথা পাতিলোঁ যে গোটেই স্মৃতিটো ধৰি ৰাখিলোঁ আমি বাছত এতিয়া বৰ্তমান লাহে লাহে গৈ আছোঁ এইবিলাক গাড়ী চলি আছে মানে গোটেই কেনেকুৱা গাড়ী কি নাম নাজানো কিন্তু চব ইয়াতে থকা এটা বস্তু মানে চব মানে লাগতিয়ালে বস্তু মানে কোনো এটা বস্তু এনেয়ে থকা নাই আৰু ঠিক তেনেকুৱা আমি মানে গোটেই এয়াৰপৰ্টৰ মানে ইমান ডাঙৰ ফিল্ডখন আৰু তাতে ইমান প্লেন ৰখা আছে ভিস্তাৰা ইণ্ডিগো এয়াৰবাছ আৰু কিবা কিবি নাম তাৰপিছত আমি লাহে আহিলোঁ আমি এইখনলৈ আহিম কিন্তু অকণমান গাড়ীখন কিবা ৰুল আছে সেই ৰুলৰ মতে লাহে ঘূৰি আমাক মানে বাছখনৰ মানে প্লেনখনৰ ওচৰত নমাই দিব ফাইনেলি আমি বাছৰ পৰা এতিয়া নামিম এতিয়া আমি মেইন জেগা পাই গ'ল মানে প্লেনৰ ওচৰ পাই গ'লোঁ এতিয়া আমি নামিম সকলোবোৰ নামিব আমাৰ বাছখন ৰাখি দিছে ইয়াৰ মানুহবিলাক নামিব ধৰিছে আমিও লাহে আমি পিছত আছোঁ যিহেতু লাহে হাতত টিকেটটো লৈ কিনে আগবাঢ়ি যাই আছোঁ তাৰপিছত বাছৰ পৰা নামি কিনে মই কেমেৰাটো মুভিং কৰি থৈছোঁ চাৰিওফালে যে জীৱনত প্ৰথমবাৰ এনেকৈ প্লেনত উঠিম সেয়েহে ভাবিলোঁ এটা স্মৃতিয়ে ৰখি ৰাখোঁ ইমান ডাঙৰ কিন্তু ওচৰৰ পৰা ইমান ডাঙৰ কিন্তু দূৰৰ পৰা সৰু দেখি কিন্তু আমি ইয়াতে পেচেঞ্জাৰ ধৰে প্ৰায় 180+। অ'কে আমি এনেকৈ খটখটে উঠি গ'লোঁ লাষ্টত মই ভাবিলোঁ ময়ো অকণমান ইয়াতে উঠোঁ আৰু কাৰণ মোৰ কেমেৰা ধৰা মানুহ কোনো নাই মই নিজে কেমেৰা কৰিব লাগিব আই লাভ ইউ লৈ কিনে আমাৰ টিকেটত থকা নাম্বাৰটো কিবা বিচাৰিলোঁ ABCD এই চিষ্টেমত থাকে আমি বিচাৰি প্ৰথমটো হ'লেও অলপ কনফিউজত আছোঁ লাষ্টত কিন্তু টিকেটৰ মতে ৰুল মতে চালোঁ আৰু লগালগ পাই গৈছোঁ আৰু কিন্তু ইমান টান নহয় গোটেই ইজি হয় অলৰেডি ফাইনেলি আমি চিট পাই গ'লোঁ মই মাজৰ চিটটোত বহিছোঁ আৰু মোৰ লগত আছে সুমন আছে उड़ान के दौरान कुर्सी की पेटी बांधे रखें। कैबिन में हवा का दबाव कम होने पर ऑक्सीजन मास्क आपकी कुर्सी के ऊपर लगे पैनल से अपने आप नीचे आ जाएंगे। आप अपनी कुर्सी पर बैठे रहें और ऑक्सीजन का प्रवाह शुरू करने के लिए ऐसे अपनी ओर खींचें और नाक और मुंह ढककर सांस लेते रहें। दूसरों की सहायता करने से पहले अपना मास्क सही तरीके से पहनें। इस विमान में 8 आपातकालीन द्वार हैं, 2 सामने, 2 पीछे और 4 विंग्स के ऊपर। फर्श पर लगी प्रकाशमान बत्तियां आपको निकटतम निकास तक पहुंचने में सहायता करेंगी। इलेक्ट्रॉनिक उपकरणों का उपयोग केवल फ्लाइट मोड में किया जा सकता है। टेक ऑफ और लैंडिंग के दौरान अपने उपकरणों को बंद कर
ফাইনেলি উৰা মাৰাৰ লগে লগে মানে এনেকুৱা এটা ফিল হৈ যাতে মানে একদম দেহাৰ বেলেঞ্চটো নোহোৱা হৈ যায় এতিয়া উৰা মাৰিলে উৰিল বাপৰে বাপ বহুত ভয় লাগি গৈছিল যেতিয়া উৰিছে তাৰপিছত উৰি কিনে আমি দেখিলোঁ ওপৰৰ নাজাৰা কি ধুনীয়া এইখান এখন প্লেন তাত ৰখা আছে তাৰপিছত আমি উৰি আহিলোঁ এতিয়া প্লেনৰ ভিতৰত আমি আছোঁ প্লেনৰ ভিতৰত খুব সুন্দৰ লাগিছে বহুত এক্সাইটমেণ্ট বহুত আৰু এইখন খিৰিকীৰে আমি চাই আছোঁ অসমৰ পৰিৱেশ ক'ত কি আছে মানে ইমান সুন্দৰকৈ দেখিছোঁ আমি খুবেই ভাল লাগিছে বা ওপৰৰ পৰা ইমান সৰু ঘৰবিলাক দেখি তাৰপিছত আমি প্লেনৰ ভিতৰত আমি কিবা কথা পাতি আছোঁ যে কেনেকুৱা হ'ল লাগিল কেনেকুৱা নালাগিল এতিয়া আমি আকাশৰ ওপৰতে গৈ আছোঁ আৰু ইয়াতে একাপ কফিৰ দাম 200 টকা কিন্তু আমি অসমীয়া হয় না ঘৰৰ পৰা টিফিন লৈ গৈছোঁ আৰু সেই টিফিনত আছে ক'লা আঙুৰ খেজুৰি তাৰপিছত চেৰি এনেকৈ কিবা লৈ গৈছোঁ আপোনালোকক দেখুৱাই আছোঁ ক'ত কেতিয়া খাব লাগে কি খাব লাগে আৰু কিন্তু পানীটো ইয়াত ফ্ৰী আৰু আমি আকাশৰ ওপৰত দেখিলোঁ কিবা বেলেগ অদ্ভুত দুনিয়া এখন মানে ইয়াতে যেন তাকো অনুভৱ হ'ব আপোনালোকৰো দেখিলে আমি এতিয়া শুক্লা মেঘৰ মাজে আহি আছোঁ আৰু খুব ধুনীয়া লাগিছে ভালে লাগে তাৰপিছত মই পোনে আহিলোঁ বাথৰুমলৈ আৰু বাথৰুমটো চালোঁ মানে ক'ত কি আছে আপোনালোককো দেখুৱাওঁ আৰু ইয়াতে এইটো এটা বেছি নহয় তাৰপিছত এটা সৰু লেট্ৰিন আছে মানে কুমুদ তাৰপিছত আৰু কিবা আছে কিন্তু ইয়াতে 35,000 ফুট ওপৰত মানে পানীটো নোলায় এইবিলাক টিচু পেপাৰ তাৰপিছত ইয়াতে মই এবাৰ চুইচটো দি চালোঁ কিন্তু পানী নোলাই তাতে কিবা ৱাৰ্নিং লিখা আছিল কিন্তু মই পঢ়া নহ'ল তাৰপিছত এনেকুৱা হ'লেও একো ট্ৰাই কৰি চালোঁ নোলাই ইয়াতে অকণমানহে কিবা পানী ওলাইছে দুই এটা ওলাইছে কিন্তু ইমান যথেষ্ট নহয় তাৰপিছত মই আকৌ চিধা আহিলোঁ বাথৰুমৰ পৰা একচুৱেলি মই বাথৰুমত পেচাব কৰিব যোৱা নাছিলোঁ চাবই গৈছিলোঁ তাৰপিছত আহিলোঁ মই কিবা যে ফ্ৰুইটছ লৈ আহা বুলি কৈছিলোঁ সেইবিলাক মাজ আকাশৰ ওপৰত খাইছোঁ আৰু মই ওপৰত যে চুইচটো টিপি দিছোঁ সেই চুইচটো টিপি দিয়াৰ লগে লগে মানে এয়াৰষ্টেচন আহি কিনে কি লাগিব সোধে আৰু একচুৱেলি মোৰ কথা কিবা গমেই পাইছে নেকি পানী লাগে বুলি কিন্তু পানী লৈয়ে আহিছে লৈ আহিব আপোনালোকক চাই দিব পানী লৈ আহিব পানী একদম এইটো বন্ধ কৰিব দিছে মানে চুইচটো বন্ধ কৰি দিলোঁ তাৰপিছত ইয়াতে খালোঁ পানী আৰু পানীটো আৰু কি আৰু আমাৰ লোকেল পানীয়ে হয় মানে ফাইনেলি আমি বেংগলোৰ পাই গ'লোঁ তাৰপিছত ওপৰৰ পৰা আপোনালোকক দৃশ্য এটা দেখুৱাইছোঁ আপোনালোকে চাব ফাইনেলি লেণ্ড কৰিলে অকণমান গম পায় কিন্তু এতিয়ালৈ লেণ্ড কৰা নাই অকণমান জাগা এটা দিয়ে বডিটোত তাৰপিছত আমি ইণ্ডিগো এয়াৰপৰ্টত লেণ্ড কৰিলোঁ আৰু ইয়াতে বেলেগ মানে এয়াৰবাছ নাই অৰ্থাৎ এয়াৰপ্লেন নাই চব ইণ্ডিগোৰে হয় ইয়াতে নামিলোঁ লাহে লাহে আমি আহি আছোঁ কিন্তু ইয়াতে বহুত স্পীডতে যায় কিন্তু লাহে অহা যেন অনুভৱ হয় ইয়াতে গোটেই ইণ্ডিগোৰে প্লেন আছে ফাইনেলি আমি বেংগালোৰ পাই গ'লোঁ আৰু প্লেনৰ পৰা আমি তিনিওজন লাহে খটককৈ নামি আছোঁ এতিয়া আমি প্লেনৰ পৰা নামি কিনে বাছত উঠিব আহিছোঁ এয়াৰ বাছত উঠি কিনে একদম আমি যাম এয়াৰপৰ্টলৈ আৰু তাৰপিছত আমি টেক্সি বুক কৰি কিনে আমি ৰুম লোৱা আছে ৰুমত যাম কাৰণ আমাৰ আলহী আছে ইয়াতে গোটেই আলহী আছে আলহী ৰুমত যাম আমাৰ খোৱা লোৱা থকা গোটেই ফ্ৰী জাষ্ট আমাৰ টিকেটটোহে কিনিব লগা আছে বাকী চব ফ্ৰী আৰু প্ৰায় এটা ভাল লাগিছে যদিও গোটেই ইয়াতে প্ৰায় আমি এই বাছখনৰ ভিতৰত প্ৰায় 60% অসমীয়া মানুহ পাইছোঁ যদিও মাত ল'ব পৰা নাই কিবা এটা আপোন লাগিছে আমি বাছৰ পৰা নামি সোমালোঁ এই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটোত আৰু ইমান ডাঙৰ আৰু ইমান পৰিষ্কাৰ খুবেই ভাল লাগিছে আৰু আপোনালোকক দেখুৱাই আছোঁ বহুতেই পৰিষ্কাৰ হয় আৰু ইমান ক্লিন আহি কিনে মনটো ইমানেই ভাল লাগিছে পৰিষ্কাৰ দেখি কিনে আৰু ইমান ডাঙৰ মানে এডভাৰটাইজ চলি আছে ছাইডত এডভাৰটাইজ আৰু এইবিলাক কিবা বেগ চেগ নিয়া আৰু কিবা কইনছ ঢালিব লাগে লাহে আমি গোটেই পৰিৱেশটো চালোঁ ইমান পৰিষ্কাৰ আৰু সুন্দৰ মানে পৰিৱেশ আৰু ইয়াৰ ভিতৰত আৰু যিটো গৰম ঠাণ্ডা কোনো অনুভৱেই নাই মানে খুবেই ভাল লাগিছে মই আপোনালোকক বুজাব নোৱাৰি ইমানেই ভাল লাগিছে মানে
মই আপোনালোকক দেখুৱাইছোঁ গোটেই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ বাহিৰৰ দৃশ্য এটা আৰু ইমান সুন্দৰ ইমান পৰিষ্কাৰ আৰু ইমান ধুনীয়াকৈ ৰুলবিলাক মেইনটেইন কৰে এওঁলোকে তাৰপিছত আমি লাহে লাহে আহিলোঁ ওলা জোনলৈ তাত ওলা বুক কৰিম ওলা বুক কৰি কিনে আমি আৰু য'ত আলহী আছে মানে তালৈ গুচি যাম আহিলোঁ আমি ওলা জোন কাৰণ ইয়াতে ওলা জোনত আমি ওলা বুক কৰিম বুক কৰি কিনে যাম ফাইনেলি আমি ওলা বুক কৰিলোঁ বুক কৰি কিনে আমাৰ ৰুমলৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ ৰুমটো আমি মানে কিমান ধুনীয়া ৰুমত আছিলোঁ আপোনালোকক নেক্সট ভিডিঅ'টো দেখুৱাই দিম আৰু ইয়াৰ ৰাস্তাবোৰ ইমানেই সুন্দৰ ইমানেই পৰিষ্কাৰ আৰু ইমান ধুনীয়া আমি এতিয়া বৰ্তমান আহি আছোঁ বেংগলোৰ চিটিৰ মাজেৰে আহি আছোঁ এতিয়ালৈ ইয়াতে দোকান বন্ধ কৰা নাই আৰু ইয়াতে বাজিছে আপোনাৰ মিনিমাম 8টামান বাজিছে 8:30 মান হৈছে আমি আহি আছোঁ পৰিষ্কাৰ চাৰিওফালে পৰিষ্কাৰ আজিলৈ বাই বাই নেক্সট আমি ট্ৰেইনত যাম ট্ৰেইনৰ কেনেকুৱা লাগে আপোনালোকক জনাম চাই থাকিব